আপিছে পিছে নাই বোধ মোক দেখিলে গমেই পায় আমি কি জানো না আমি মানে যাক ভাল পাওঁ তোক মই লৈ যাম তোক মই উঠাম তোৰ কি জানা তোৰ 25 বিঘাৰ মাটি তই আৰু কিবা এটা হ'লে তোমাৰ তাত দবাব 250 किलोमीटर कवर करके आया हूँ तो काफ़ी अच्छा लगा यहाँ पे आके तो अभी यहाँ पर शूट वगैरह चल रहा है তো হে গাইছ ওয়েলকাম টু মাই নিউ ব্লগাৰ আপোনালোকক জনালো থাক তো গাইছ টাইম এতিয়া 10টা আৰু যাই আছো মই ৰাকেশৰ ঘৰত আৰু মোৰ লগত আছে মিন্ময় এই মই কেনে যায় ए बढ़िया बढ़िया হা बढ़िया ए बढ़िया বুঢ়ী আছে নেকি আৰু বাকী এবাকে ভিডিঅ' তনে গমে পাই ৰাকেশ তাক আহিলে মই এটাই ক্লিপ গীতা লওঁ তো গাইছ জল ৰাকেশ তাত যাওঁ এই গাইছ তলাখন নামি আছো দেই কি শান্তি তো বাকী গাইছ আহি পালো ৰাকেশ দাৰ ঘৰত কি ৰাকেশ কেনে নমস্কাৰ আৰু ৰাতিৰ বই বই চেলুট দিবা খোজো আৰু তোৰ চেনেলটো মনিটাইজ হৈ গেল এটা টকা লক্ষ লক্ষ টকা ইনকাম তোৰা আইফোন কিন আৰু এনজয় কৰ এ টকাই কেদাৰনাথত কেনে যাম ন আবার খালি গেলি হল টকা সম্পূৰ্ণ লোক বাচ্চাতে সেই ফুৰ্তিতে মই লোক এজন চশমা গীত দিব খোজো যা হৈ যা কাৰবু কালি লৈ গলা হয় গৰুৰ বাগান খুলি থৈছি হিৰো নাই ন চশমা লাগে ৰাখত কিনছো বাকী যোৱাকালি লকো এ ৰাখোচ চকৰিটো উঠলি নহয় তই উঠি পাইছে না তোত বনাই অ কেনে ভয় লাগে বাপৰে বাপ এই গাইছ বিশ্বাস কৰবি না বুকু মানে কল যে হাতত লৈ বহি আছো মানে জীৱনত প্ৰথম উঠছো নুঠু আৰু কালি লাষ্ট আছিল কালি ফাৰ্ষ্ট হেতুত উঠফে নৰি ও মাই গড আৰু মই লাইভ কথা এটা কওঁ তাতে গালি ওলছি সঁচা কথা কওঁ এটা অনলি বয়া বাহা আৰু যিমানে আটা ভাৰিম আমি সিমানে সাহসটো পাই যদি নৰ্মেল বহি থকা নৰতে তেতিয়া নুমি আহিব চকৰিটো বাপৰে তই উঠিছে বিনল বাই ৰাখত নৰদা মোৰ মনি মেন তাৰ ইয়াত নাই মই পইচা দিম যে তই উঠবি পইচা বুলি কথা নহয় ইনপ্ৰে বাৰি তাতে নৰয় মই উঠেই নৰো মল্লি কোন মৰা মানুহ কোন দেখছি কোন মৰছি তাতে উঠি মৰা নাই নহয় মই ফিট হৈ যাম তাৰমানে চাঙি এবাকে তলত পাতিব লাগিব আৰু ওপৰত মই উঠিব লাগিব কাৰণ আনি নাই লক এবাৰ ৰাখত যোনদিনা যায় সেইটো উঠফে লাগিব মই নুঠি মানে ভিডিঅ' নেট বিজা তাতে উঠে নৰা তুই মৰা জকে না যাও আৰে তোক মই লৈ যাম তোক মই উঠাম তুমি লৈ গেলি উঠিম উঠবি না উঠিম কথা দিলি কিন্তু লাষ্টৰ দিনা আহিলো মই তোক লৈ যাম এটা সময়ত লৈ যাই তোক উঠাম মই কথা দিছো যা দাদা मैं आया हूँ नौगांव से तो राकेश भाई से मिलना था तो काफ़ी लंबा सफ़र रहा मैंने करीबन 250 किलोमीटर कवर करके आया हूँ तो काफ़ी अच्छा लगा यहाँ पे आके तो अभी यहाँ पर शूट वगैरह चल रहा है राकेश भाई का तो थोड़ा टाइम वेट करते हैं आप भी शूट कर लो तब तक গাইছ ওই হিন্দীত কথা কয় কাৰণ অসমীয়া অলপ বুজি নাপায় বোলে হেনকে আবি কি যায় দেই এই গাইছ দেশ দিকে পাৰান বাইদা কি মোৰ ওচৰত দম দিবি আহি যায় বাকী গিলা বাক দিলো আমি ঘৰত যাওঁ এতিয়া ইমান মাৰ বকি দিকে নৰি সদায় ৰাকেশ যাওঁ কণ্টেণ্ট লোৱা হৈ আছে চিন্তা বা মচন মাৰি নেকি চশমা তাৰ এই কুকুৰ তো বাকী গেছ ৰাস্তাত দেখি ওলাই আহিলো আৰু এখন কেটিএম দে চুৰ ৰাগাছে কেটেলে বহু কি দেখছে নাগলে পুৰা কাপোৰ হেৰি তোৰ কি জানা তোৰ 25 বিঘাৰ মাটি তই তোৰ গালত বিল্ডিং বনাব আৰু গাইছ আমাৰ দেখি বিল্ডিং ভাঙিব লাগে মই বেলেগ নামটো ই এনকে দিব 4-5টা বিল্ডিং একেলগে উৰি যাব किसी का पिकअप प्लान होना चाहिए या फिर किसी का सपोर्ट होना चाहिए ব্যাপাৰ প্লেন মানে মোৰ সাপোৰ্ট আছিল জানা আমাৰ আফ্ৰিকান এখন কেটিএম আৰু এখন বেলন দোকান আছে ই এটা ভিডিঅ' বনাই আছে আৰু এবাকে ৰাকেশ দা আৰু ই ৰাকেশ দা যাওঁ তাৰ কিমান ল'ব কিনা কি মোক দিছিল কিমান বকিম তই নিজে কৈছিল তুমি মনিটাইজটো কৰি দিলে আৰু টকাই পেচা তো বাকী আহি পালো জন্ত দা কেনে আছো ভালে বগৰী তলত আকলি যি কি যে আমি সংগীবিহীন সংগীত লাই যেন নাপাব খেলা আছিল নে খেলা কৰিছিল খেলা আছে আৰু খেলা আছে দিয়া খেলা আছো আৰু কিবা চব কৰিব লাগিব খেলা খেলিব লাগিব কামো কৰিব লাগিব চব কৰিব লাগিব খবৰ চবৰ কেনে বাকী খবৰ আছো কিবা কয় আপিছে নাই বোধ মোক দেখিলে গমেই পায় আমি কি জানো না আমি মানে যাক ভাল পাওঁ তাকে পাওঁ পাইছো 6 বছৰ এতে ভাল পাই আছো বাদ দিছি বা দিয়া নাই নেকি এতিয়াও আছে নেকি আছে নেকি ভাল পাওঁ তুমি ভাল পোৱা মই বহুত ভাল পাওঁ ঠিক কি হয় ভৱিষ্যতে কি হয় নাজানো ঠিক তো বাকী মই যাবা ওচৰলৈ আহি পেলাই এই তই চাইকেল মেৰিছে কি কৰিম আৰু ৰাকেশ দাস দোষ দকিবিলাক ৰাকেশ দাৰ কাৰণে আহিছো ৰাকেশ দাৰ কাৰণে মই জিতি কৰি দিম আৰু মইতো বেয়া পাইছো একদমে লাইন গাড়ী বেলেগ হয় এইটো মূৰ্খামি হৈছে বেয়া পাইছো মানে তাক মই সেই মানে মোৰ ভুল হৈছে তাৰ তো চাইকেল মাৰি কি আহা বৰপেটা পাই এতিয়া যাবা না কিয় যাবি চাইকেলে দিয়ে যাম যাম আৰু ৰাকেশ দাক লগ পাইছো আছে আৰু বাকী কথা নাই আজি হৈ থাকো আৰু বাকী ৰাকেশ দাক লগ পাইছো মোৰ হৈছে আৰু 60 কিলোমিটাৰ বেছি
তই নিজে ক তই কি কবি মই আৰু কি গম পাগলা যদি জুলাই মাহত আহিলে আকৌ ৰাখাই দা নালাগো নহয় আজিতো যাব মানে ফিউজ বেয়া কথা আছে এইটো কিন্তু মই একদম দিলছে বেয়া পাইছোঁ চাইকেল মেলি আৰু নাই ৰাকেশ দা আৰু কিবা এটা হ'লে তোমাৰ তাত দবাব কাৰণ তোমাৰ লগ ধৰিবে অত্যাক হৈছে তুমি গাড়ীত আহিলে অলপ আগবাঢ়ি যাব আনিবা তুমি এইটো ভুল নকৰিবা আৰু চাইকেল লৈ আৰু ইমান দূৰৰ পৰা কি আছে ওচৰৰ পৰা লকো আছে এতিয়া আমাৰ 5 কিলোমিটাৰ মান জাগা সেইখন টিভি নৰ্মেল কিন্তু তই ভাল 60-70 কিলোমিটাৰ কেনে কথা আছে যোন তই একো যুক্তি নোহোৱা কথা আছে এনেকুৱা কথা এই গাইছ কি পাগলা লাগাল পাওঁ মই 70 কিলোমিটাৰ গাইছ কম ধেমালি এই কি কম তাক চেলুট মাৰি দিছোঁ আৰু গাইছ এনেকৈ তাৰ কিবা এটা হ'লে ৰাস্তাত ডাইৰেক্ট ৰাকেশ দাক ধৰিলে কয় তো গাইছ ৰাকেশ দাক লগ ধৰিব আছে সেনা আনকে সেনেকৈ কোনো নাই সি মোক দেখি জানা কৰিছে তাৰমানে জানো ভগৱান দেখছে আমাক ৰাকেশ দা আৰু মোক দেখি জানা কৰিছে জানো ভগৱান দেখছে সেনা কৰিছে এই সি কেনে কৰিছিল ক'বাই দেখা পোৱাৰ লগে লগে না কিবা এটা নাচানি ধৰিছে কাৰণ সেইবিলাক খাবাকে ইমান তাৰমানে ইউটিউব চিউটিউব নাই বোধ হয় এটা সেনা দে বাকী ভালেই লাগছে তই ভিডিঅ'টো চাই আছা মই সেইটো জানো কিন্তু এনেকৈ নাহিবি বাবু তই কেতিয়াবা এই ভাই মোৰতো বেয়া ভাষাও আহে ই আন নাহিবি এনেকৈ গাড়ীত আহিবি তাৰপিছত ৰাকেশ জালো আনিব যাব লগা আজি তো বাকী গেছ আহি পালোঁ এতিয়া ঘৰ মানে গেছ এতিয়া গা চা থ'ম আৰু গা চা ধুই বিয়া এখন আছে কাষত বিয়া এখন খাব যাম বিয়া আছে খাই লগ পাই আছিলোঁ তো বাকী এতিয়া টাইম 5টা আৰু 5টাত মানে বহুত আন্ধাৰ হৈ যায় আজিকালি এতিয়া থোৱা চোৱা দিছে চাইছোন কেনে থোৱা হৈ গৈছে ৰিক্সা আৰু কালি যে মন্দিৰটো দেখিছিলোঁ এতিয়া চকুত ধৰিবই পাৰে না থোৱাত ধৰি সেই গাইছ পথাৰ অলপ নেটৰ কাম কৰি আছোঁ কিবা কিবি তো গাইছ হৈ গ'ল আন্ধাৰ আৰু কি মজা লগা আছিল নিজে চাওঁ আৰু গাইছ টাইমো বেছি হোৱা নাই এতিয়া 6টামান বাজিলে আমাৰ ঘৰত নেট বহি সেইকাৰণে ইয়াতে বহি থাকোঁ পথাৰৰ পৰা আহি পালোঁ ঘৰ আৰু আহি কিনে এইটো পিন্ধি দিলোঁ কাৰণ গাইছ যি ঠাণ্ডা এই ঠাণ্ডা গৰম দিনত পৰিলে কৈ কিবা এটা ভাল লাগিলে আৰু গাইছ এইখিনিতে মই এটা কথা কওঁ এই গাইছ মনিটাইজ কৰা কি তা নাই হা গাইছ মোৰ তাৰমানে মোৰ ঠিকে আহি গৈছে লাইফটোত কাৰণ মেট্ৰিকৰ প্ৰশ্ন ইমান টান নাই কিজানি এই মনিটাইজ কৰোঁতে যিমান টান এই স্ক্ৰীণত আহিছে ৰিক্সাটা কি হৈছে আৰু মই সেই কৰিম ৰাকেশ দা তাত যাম কালি ৰাতি যাই কিনে আৰু কৰিম বেলেগ গোটেই গাইছ কিন্তু মই এটা চাইৰি মিট দিওঁ মোৰ নাম নকওঁ মই অলপ বেছিকৈ বকওঁ মোবাইল চলাওঁ কমাই দম দিলি কৰি দিম থকো এইটো গাইছ মোৰ তাৰমানে চাইৰি নহয় তোমাৰ ডাইলগ এতিয়া চাইৰিটো মাৰি দিম আপি চলি গ'লে মেট্ৰিক কৈ ইংলিছত কেট আপি চলি গ'লে মেট্ৰিক কৈ ইংলিছত কেট এই গাইছ মই এটা আপি ভাল পাইছিলোঁ তাৰ একদম নাই ৰেট তো গাইছ এইটো মই এনেই এইগিলা আপি চাপি নাই দি গৈছোঁ মই এনেই চাইৰি কাৰণে মাৰিছোঁ এইটো ভাবিছোঁ আৰু এটা মাৰিম এই অসমৰ মানুহ খাই আন্দা সেই গাইছ মোৰ অলপো নাই বেয়া ধান্দা কেনাই ইমান ফাঁচ এইটো মোৰ চাইৰি নহয় কিন্তু মাৰিছোঁ দেই তো বাকী গাইছ ই এটা ললিপপ দিলাক আৰু মই খাই ল'লোঁ দে বিদ্যা বিশ্বাস কৰিব না 10 বছৰমান খোৱাই নাই কি এই ললিপপ 10 বছৰমান নাই আজি এটা কিবাকে মুখত দিল বঢ়িয়া আছে এনেকৈ খাওঁতে সৰু চলি বাচ্চা বাচ্চাবিলাক খাওঁ এই জল মোৰ চেটাপত যাৱা জল কি গেছটো নকমা কৈছিলোঁ মই চেটাপত আহি ল'ম কিন্তু চেটাপ তাৰমানে এখন বদ্ধ থাকি আহি গ'লোঁ ঘৰ আছে মই ইয়াতে বহি গ'লোঁ চেয়াৰত আৰু আজি এটা মই কথা ক'ম তাৰমানে মোৰ ইউটিউব চেনেলটোত যোনটো ভিডিঅ' দিয়াৰ লগে লগে দুটামান বেয়া কমেণ্ট আহে দুটামান মানে 10টামান আহে সি এটা মানুহে দিয়ে 10টা কমেণ্ট দিয়ে বেয়া কিবা বোলে ভিডিঅ' লাগে বেয়া ভিডিঅ'ৰ কথা কৈ আছে তো তাক কৈছোঁ তই যদি মোৰ লগত কিবা বেলেগ শত্ৰুতা আছে তাতে নাম্বাৰটো দিবি ফোন মাৰিম লগ হ'ম মই মানি লৈ যাম তই মানি লৈ আহিবি তাৰপিছত আমাৰ কাজিয়া ভিষম হ'ব এনেকৈ আৰু কমেণ্ট কৰি নাথাকিবি নহ'লে তোক চৰে তোৰ এইবাৰ মই কমেণ্টটো মই ৰিমুভ মাৰি দিছোঁ আৰু তাৰমানে ডিলিট কৰি নেদাওঁ তাৰ স্ক্ৰীণশ্বট মাৰি সেইটো তোমাক দেখাই দিম আজি কি লাগে দেখাই দিম তই গেছ তোৰ মনত এটা প্ৰশ্ন আছে ই সদায় ৰাকেশ তাৰ কণ্টেণ্ট লৈ জেপে আছে নেকি নহয় গেছ পৰীক্ষা মই গৈছিলোঁ যাই কিনে মানে মনিটাইজটো কৰিব গ'লোঁ পৰীক্ষা নহ'ল আৰু আজিও নহ'ল আৰু কালি ৰাতি যাম কালি মজাকৈ ক্লিয়াৰ কৰি দিম বুলি কৈছে অভাৰ এণ্ড আউট কৰি দিব কালি বাকী গেছ কালি কি ভিডিঅ' হ'ব মই ইয়াতে মেনশ্যন কৰি দিওঁ কালি দাম মেগী চেলেঞ্জ আহিব যদি চলি মিলি আৰু টকা মিলি তো গেছ মেগী চেলেঞ্জটো হৈ যাব যদি আজি ভিডিঅ'টো এড দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট সাবস্ক্ৰাইব কেনে কৰি থৈ দিবি নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম দে গেছ আৰু সাবস্ক্ৰাইবটো কৰি থৈ দিবি যদি কৰা নাই দে